হোজাই নিৰ্বাচনী জিলাৰ লামডিং সমষ্টিৰ লংকাত ভোটদান হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ লংকাৰ সিস্টাৰ নিবেদিতা স্কুলত সপৰিয়ালে আহি ভোটদান প্ৰাক্তন বিধায়কজনৰ ভোটদান কৰি কেইবাটাও বিষয়ক লৈ মন্তব্য কৰে শিলাদিত্য দেৱে আৰু এইটো আমাৰ কৰ্তব্য ইজ এ ডিউটি আৰু এবাৰ মোৰ পৰিয়ালৰ লগত মোৰ ৱাইফৰ লগত মোৰ ল'ৰাও আহিছে প্ৰথমবাৰৰ বাবে ভোট দিবলৈ ই এতিয়া কলকাতাত পঢ়ি আছে তাৰ পৰা স্পেচিয়েলি আহিছে ভোট দিবৰ কাৰণে আৰু যেটো দেখিছো যে ভাল পৰিবেশও ভাল আৰু বিশেষকৈ আমাৰ এই সিস্টাৰ নিবেদিতা স্কুলত লংকাত মানে ইট ইজ এ ভেৰি পিসফুল এৰিয়া ইয়াতে কোনো ধৰণৰ আনটোৱাৰ্ড ইনসিডেন্টস কেতিয়াও হোৱা নাই আগতো আৰু নহয়ও এখানে মানুহ একদম খোলা মনেৰে আহি পেলাই ভোট দি আছে ভাল লাগিছে যেহেতু দেখা গৈছে আপুনি কিবা পৰিকল্পনা আছে নেকি লামডিং সমষ্টিৰ আপোনাৰ লগত লংকা হৈছে আগতে হোজাই সমষ্টিৰ ভিতৰতে আছিল আৰু লংকাৰ এটা আশীৰ্বাদ আছে মোৰ ওপৰত কাৰণ মই যেতিয়া বিধায়ক হলো বা আগতো যেতিয়া মই 2011 চনত ইলেকশন কন্টেস্ট কৰিছিলো তেতিয়াও মানে লংকাৰ পৰা অধিক ভোট পাইছিলো হাৰাৰ সময়তো লংকাৰ পৰা অধিক ভোট পাইছিলো জিকাৰ সময়তো অধিক ভোট লংকাৰ পৰা পাইছিলো এই কাৰণে মোৰ হাৰ্ট এণ্ড সোল লংকাৰ লগত আছে আৰু সদায় থাকিব আৰু বিশেষকৈ মোৰ ঘৰ হোজাই হোৱাৰ পিছতো কাৰণ মই প্ৰথম মানে ভোট ইলেকশন কন্টেস্ট কৰিছো লংকাৰ পৰা এইবাৰ ইমান প্ৰচাৰৰ প্ৰয়োজনো হোৱা নাই কাৰণ আপোনালোকে জানে যে গোটেই ভাৰতবৰ্ষৰ যুৱক হোক বা মানে গৃহস্থ হোক সকলোৱে মোদীৰ কাৰণে একদম মানে পাগল হৈ আছে যে মোদীক আকৌ প্ৰধানমন্ত্ৰী বনাব লাগে সেইকাৰণে ইমান এগ্ৰেছিভ প্ৰচাৰ প্ৰয়োজন পৰা নাই আৰু দ্বিতীয়টো হৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ যেটো চেৰিজমেটিক ক্যাৰেক্টাৰ তেওঁ অকলে যেটো প্ৰচাৰ কৰিছে কোনো প্ৰচাৰ কৰিব পৰা নাই তেওঁলোকৰ কেণ্ডিডেট আমি এটা লগত দেখা পোৱা নাই এই কাৰণে অপজিশনৰ কোনো ধৰণৰ কেম্পেইন নাই এই কাৰণে যিখিনি হৈছে ভাৰতীয় জনতা পাৰ্টি হৈ আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত হৈ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত হৈ আছে আৰু আমাৰ মানে ধাৰণা যে আমি 14টাত হয়তো 14টাও জিকি যাব পাৰো এনেকুৱা এটা পৰিস্থিতি আজি অসমত আমি দেখা পাই আছো আহিব পাৰে তেওঁলোকৰ যদি অলপ চেতনা হৈছে যদি তেতিয়া হলে তেওঁলোকে ভোট দিব লাগে কাৰণ মোদী ডাঙৰীয়া হোৱাটো মাইনৰিটি মানুহৰ ডেভেলপমেন্ট হৈ আছে আৰু তেওঁলোকে হেতু উপভোগও কৰিছে আজি হোজাইৰ ক্ষেত্ৰতো চাব যে মাইনৰিটি এৰিয়াবিলাকৰ অঞ্চলবিলাকতো বহুত ডেভেলপমেন্ট হৈছে তাৰ পিছত তেওঁলোকে যদি বিজেপিক ভোট নিদিয়ে তাৰ কি কাৰণ হ'ব পাৰে তাৰমানে তেওঁলোকে তো তেতিয়াৰ ক'বলৈ তেওঁলোকে কমিউনেল পলিটিক্স কৰি আছে এই কাৰণে তেওঁলোকে যদি মেইন ষ্ট্ৰীম পলিটিক্স কৰিব লাগে মই ভাবো তেওঁলোকে বিজেপিক ভোট দিব লাগে আৰু বিশেষকৈ মোদীক ভোট দিব লাগে কাৰণ মোদী ডাঙৰীয়া তেওঁলোকৰ ভাল কৰিছে আগতে কোনো পূৰ্ব চৰকাৰে মাইনৰিটি অঞ্চলত ডেভেলপমেন্ট কৰা নাই মাইনৰিটি মানুহৰ উন্নয়ন কৰা নাই মাইনৰিটি মানুহৰ সুৰক্ষা কৰা নাই আজি বিগত আপুনি 8-10 বছৰ ধৰি চাবচোন কোনো ৰায়ট নহয় ভাৰতবৰ্ষত আগতে প্ৰত্যেক বছৰত 3টা 4টাকে ৰায়ট হৈ থাকে হিন্দু মুছলমানৰ কাজিয়া হৈ থাকে আজিতো কোনো ধৰণৰ কাজিয়া নাই এই কাৰণে সবচে বেছি প্ৰটেক্টেড আৰু ডেভেলপমেন্ট যদি হৈছে মোদীৰ নেতৃত্বত হৈছে আৰু সবচে বেছি হুকি যদি আছে হেতু হৈছে মুছলমান মানুহসকল এই কাৰণে মোৰ ধাৰণা যে মুছলমান মানুহসকলে এবাৰ মানে নিৰ্ভীক তেওঁলোকে মোদীক ভোট দিব আৰু তাৰ পিছতে যদি ভোট নিদিয়ে তেতিয়া ক'বলৈ একো নাই তেতিয়া হলে পিছতে এইটো ভাবিবলগীয়া কথা হ'ব লংকাৰ পৰা ভূপেন্দ্ৰ সিং বাবুৰ ৰিপৰ্ট SK নিউজ প্লাস